Hello and welcome back to my YouTube channel. স্বাগতম জনাইছো আপোনালোকক এটা নতুন ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে আসামৰ লৰা আৰু আজি যিহে বতৰটো গৰম হৈছে মই মানে ক'তো নাযাওঁ বুলি ভাবিছোঁ চ' আজি দিনটো ঘৰতে কিনো কৰোঁ কি ফূৰ্তি কৰিম তাকে আপোনালোকে চাই পিনি এনজয় কৰিব ভিডিঅ'টো চ' শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' তো গাইজ এতিয়া আহি পাই গ'লো সেই দোকান চোকান খুলিলোঁ আৰু ৰাতিপুৱা ইমান গৰম কিনো কৰোঁ দোকানকে খুলিলোঁ দোকান পূৰা লেতেৰা হৈ আছিলে চফা চিকুণ কৰিলোঁ এতিয়া কেৰমকে অকণমান খেলোঁ বুলি ভাবিছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই গাইজ এতিয়া দোকানৰ পৰা বহুত দেৰি থাকি দোকানত আমনি লাগিলে এতিয়া পূৰা ইয়াত কেৰম বাজি চলি আছে এইটো আমাৰ ধনী মানুহজন এইপিনে পূৰা বাজি চলি আছে তো কেৰমকে চাই পিনি এনজয় কৰি আছোঁ আৰু কি কৰিম দিনটো মানে ইমান গৰম আজি আৰু আমাৰ আই মানে কি কৰি আছে চবে মানে এইজনী আই মানে ফূৰ্তি তাই কিন্তু গৰমত তাই গছৰ তলত ছাঁহত বহি আছে গাইজ এতিয়া মই ক'ত আছোঁ আপোনালোকে জানেনে এতিয়া মই আছোঁ এয়া আমাৰ ঈশ্বৰী খুৰীহঁতৰ ঘৰত এয়া আপোনালোকে চেক কৰক এয়া হৈছে আমাৰ ঈশ্বৰী খুৰীহঁতৰ পূৰা ধুনীয়াকৈ ফেঞ্চিং লগাই দিয়া হ'ল চ' এতিয়া ঈশ্বৰী খুৰীহঁতৰ ঘৰলৈকে সোমাই যাওঁ কিনো কৰিম আমনি লাগিছে এইটো পুখুৰী দেখিছে পূৰা চালিয়া মানে একদম পূৰা পানী ভৰ্তি হৈ গ'ল তেওঁলোকৰ ঘৰৰ পৰা এইটো হৈছে নামঘৰটো পূৰা ধুনীয়া জিলিকি আছে আৰু এইজনী আই মানেও ইয়াত বহি আছে তোমালোক ইয়ালৈ কেতিয়া আহিলা হে মইনা কলিজা মইনা কলিজা কেতিয়া আহিলা এবছৰমান মইনা কলিজা এবছৰমানৰ আগতে আহি বহি আছে মই গমেই নাপাওঁ মানে আমাৰ ৰাংঢালীহঁতে এইয়া স্কুলৰ পৰা পাই গ'লি আমাৰ মানে ধুনীয়া ছোৱালীকেইজনী এইজনী চাওঁ ৰাংঢালী হাঁহি এটা মাৰি দিয়ে মাস্কখন খুলি দয়া লাভাৰ गजब बेइज्जती है তো গাইজ এতিয়া অকণমান ভিতৰলৈ আহিলে ইমান গৰম উঠিছে এইটো ইনভাৰ্টাৰ ফেন চলি আছে মানে কাৰেণ্ট নাই পূৰা গৰম উঠিছে সেইকাৰণে অকণমান ভিতৰলৈ গুচি আহিলোঁ হাৱা খাবলৈ আৰু পিনে নেহাই টিউশ্যন লৈ আছে পূৰা পোৱালীক টিউশ্যন লৈ আছে অকণমান আৰাম কৰিছোঁ তো গাইজ এতিয়া আমাৰ লগত আছে আমাৰ বেষ্ট ফটো এডিটৰ এই জনাব চাওঁ মুখখন চাওঁ মনোৰঞ্জন এইখন মুখখন ল'ৰাটোৱে লাজ কৰে মানে গাইজ আমাৰ মাজত এতিয়া এই আমাৰ দেখিবলৈ পাইছোঁ চহৰটো আহি উপস্থিত হৈছে আৰু এইপিনে ৰাংঢালীও আহি উপস্থিত হৈছে তো ৰাংঢালী দুআষাৰমান কুৱেশ্যন সোধোঁ এনেকুৱাই মানে ইউটিউবাৰ দেখিলে মানুহ পলাই দেখিছে আমাৰ ৰাংঢালী হৈছে পূৰা মানে মনে মনে থাকে তাই পূৰা মানে বৌ যে আমাৰ পূৰা মনে মনে থাকে তাই গাইজ আমি এতিয়া বৰ্তমান ক'ত আছোঁ আপোনালোকে এনেই এবাৰ উমান কওকচোন এইপিনে পূৰা মানে ফোনত বিজি এইবোৰ মানে মানুহবোৰ মানে পূৰা বিজি হৈ থাকে চাহ বা কিবা এষা কৈ দিয়া আপুনি কিবা এষা কৈ দিয়ক इतने तेजस्वी लोग हैं हमारे पास আমাৰ মানে আচল কথাটো এইপিনে আপোনালোকে দেখিব পাইছে ৰাংঢালী কিবা এষাৰ কিবা এষাৰ এতিয়া আমাৰ পল্লৱী টিউশ্যনৰ পৰা পাই গ'লে এইজনী পল্লৱী কিবা এষাৰ তোমালোকে ব্লগ বনোৱা মানুহ কিবা এষাৰ ক'ব পাৰিবা কোৱাচোন কৈ দিয়া কিবা এষাৰ কোৱা মোক ছাবস্ক্ৰাইব কৰিবলৈকে কৈ দিয়া সকলোৱে মহিজাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু কাষতে থকা আছামৰ ল'ৰা বুলি আছে চেনেলটো আৰু তাইৰো চেনেল এটা আছে পল্লৱী এণ্টাৰটেইনমেণ্ট বুলি আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি দিব মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম এতিয়া মই মানে পল্লৱীহঁতৰ ঘৰতে আছিলোঁ যিহে গৰম কাৰেণ্টটো নাছিলে অলপ আগতে কাৰেণ্টটো আহিছে আৰু পল্লৱীহঁতৰ ঘৰত কি বস্তু এটা মই এতিয়া দেখিলোঁ কি বস্তু এইটো আপোনালোকে ক'ব পাৰিবনে এইটো চাওক এইটো এনেই মোক গম পাওঁ নে নামটো আটলাছ বুলি কয় খাই কিন্তু ইমান এটা সোৱাদ নালাগে অকণমান মানে বালি লাগে খাই পিনি আৰু এইটো এই বুঢ়া বুঢ়ী মানুহবোৰে খাই ভাল পায় মানে পূৰা চেৰেলেক্স টাইপৰ হৈ যায় মানে সৰুতে খাইছিলোঁ গাখীৰ দি পিনি ভালেই লাগিব যোৱা চোৱা কি ক'ম গাইজ মানে এনেই আহিছিলোঁ কিনো হৈ গ'ল সিহঁতৰ মাজত ইমান কাজিয়া কি হৈছে জানো পূৰা দিয়ে হৈছে মানে দিলে ভালকৈ দিলে ইয়াত পাৰিলে কিন্তু চাওঁ তোমাৰ হেণ্ডছেক এটা দিওঁ তুমি জিকিলা পিঠি পুৰি গৈছে পলালে সেইটো দিলে
চাইকেলখন তাই আগ চকাতে ঠেকেচিছিলে কাৰণে সেনেকুৱা কৰি দিলে বা বেয়া দিলে চ' গাইজ এতিয়া মায়ে চাহ তাহ বনাই আছে এয়া চাহ আপোনালোকক দেখাম এতিয়া এয়া চাহ বনি আছে এয়া অকণ পিছত দেখা আজি পুৰা মানে চাহ একদম গৰম মানে এইপিনে পুৰা লেগ পিচ চিকেন চাওমিন এয়া মা এইজন একদম নেহা এমনো আজিৰ দিনটো ইমানেই গৰম আছিলে মানে কাপোৰ ইটো পিছত সিটো চেঞ্জ কৰি আছিলোঁ স্পৰ্টিং আৰু এতিয়া অকণমান মানে ঠাণ্ডা লাগিছেগৈ আৰু এতিয়া অকণমান ভাল লাগিছে আৰু বতৰটো মানে এতিয়া বতৰ মানে কি হেৰি আন্ধাৰে হ'লগৈ এতিয়া ৰাতিয়ে হ'লগৈ আৰু আজি কাৰণে ইমানেই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' টাটা বাই বাই